তো গাইজ এই চেঞ্জিবোৰ বিক্ৰী কৰি দিয়া হ'ব একদম কম দামত। ভিডিঅ'টো শেষলৈকে চাই থাকক যদি আপোনালোকৰ চেঞ্জি লাগে বা অটো লাগে। চেঞ্জিৰ লগত আছে আৰু এখন গাড়ী আল্ট্ৰা T7, এইখনো বিক্ৰী কৰি দিয়া হ'ব। এইখন বেছি দিনৰ পুৰণা নহয়, বহুত কম দিনৰ আৰু খুব ধুনীয়া কণ্ডিশ্যন আছে। আহক এবাৰ চাওক। দাদা এই গাড়ীখন কিমান দিন পুৰণা? এইটো আপোনাৰ 23ৰ গাড়ী, 2023ৰ গাড়ী আৰু কণ্ডিশ্যনটো খুব ধুনীয়া। ইঞ্জিন ধুনীয়া আছে, চিল ইঞ্জিন আৰু ইয়াৰ ভিতৰত চব অ'কে আছে। অ'কে আছে। আপুনি দেখাই দিয়ক আপুনি এবাৰ। আপোনালোক দেখাই আছো। ভিতৰৰ কণ্ডিশ্যন চাব পাৰে, একদম নিউ চাব পাৰে। এটা স্ক্ৰেচো নাই, ফাটা চিঙা নাই, একদম নতুনৰ ধৰণে আছে একদম। আৰু এইখনৰ দাম কিমান? এইটো হ'ব আপোনাৰ 11 লাখ টকা। 11 লাখ টকা। আৰু যদি ভিডিঅ' চাই কল কৰে কিবা এটাতো ডিছকাউণ্ট দিবই চাগে আপোনালোকে। কিবা এটা হ'ব। বলক এতিয়া চেঞ্জিবোৰ আপোনালোকক দেখুৱাও আৰু দামবোৰ কওঁ। এতিয়া বলক জানো এই গাড়ীখন কিমান দিনৰ পুৰণা। প্ৰথমে আপুনি কৈ দিয়ক এই গাড়ীখন কিমান। এইটো আপোনাৰ 24ৰ গাড়ী হয়, 2024 গাড়ী হয়। মানে 4খন গাড়ী আছে, 4খনেই 2024। বেছি দিন পুৰণা নহয়। আৰু এতিয়া দামবোৰ আহক জানো। ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ নেকি? এইটো আপোনাৰ আছে বাজাজ, এইটো প্ৰাইচ এইটো 1,60,000। 1,60,000 টকা। আৰু এখন 1,30,000 আৰু সেইখন আহিব 1,10,000 টকা। আৰু ইয়াৰ মাজত আপোনালোকে ডিছকাউণ্ট দিব যদি ভিডিঅ' পাই কিনে আহে। ফুল টিভি তেল দিব। যদি আপোনালোকে ইয়াৰ পৰা চেঞ্জি লয়, কণ্ডিশ্যনটো খুব ধুনীয়া আছে আৰু বয়সো বেছি খোৱা নাই আৰু টেংকি পাই যাব একদম ফুল তেল। আৰু আপোনাক এইখনৰ দাম জানো। এইটো আছে আপোনাৰ পুৰা 1 লাখ, মাত্ৰ 1 লাখ টকা। যিসকলে ভাবি আছে চেঞ্জি বা অটো ল'ম বুলি, এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। তাহাঁতৰ ওচৰত কিমান কম দামত খুব ধুনীয়া গাড়ী প্ৰভাইড কৰি আছে। মাত্ৰ 24ৰ গাড়ী, বেছি দিন পুৰণা নহয়। এয়া চাব পাৰে প্ৰত্যেকখন গাড়ীৰে কিন্তু কণ্ডিশ্যন খুব ধুনীয়া। আপোনালোকক দেখাই আছে এখন এখনকৈ। এয়া চাব পাৰে ভিতৰত চিট খুব ধুনীয়াকৈ আছে। এয়া চাব পাৰে একদম ফাটা চিঙা নাই, একদম খুব ধুনীয়া আছে। এয়া চাব পাৰে আৰু কণ্ডিশ্যনবোৰতো আপোনালোকক দেখালৈ খুব ধুনীয়া কণ্ডিশ্যন আছে, একো ফাটা চিঙা নহয়, একদম প্ৰিমিয়াম কণ্ডিশ্যন আছে। আৰু 4খন গাড়ী আছে। যদি আপোনালোকৰ লাগে আৰু আছে গাড়ী আৰু আহিব। গাড়ী বহুত মডেলৰ এভেইলেবল আছে। ইয়াত মানে ষ্টক নাই, কিন্তু আপোনালোকক যদি লাগে তেতিয়াহ'লে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব, আপোনালোকক আনি দিব। এই 4 চকাখন মাত্ৰ 2,80,000 টকাত দিয়া হ'ব। বলক এতিয়া ইয়াৰ বিষয়ে জানো, কিমান দিনৰ পুৰণা আৰু কিমান কিলোমিটাৰ দৌৰিছে আৰু ইঞ্জিন কেনেকুৱা, কোৱালিটি কেনেকুৱা তো বলক। আৰু এই 4 চকাখন কিমান চনৰ দাদা কৈ দিয়কচোন। এই গাড়ীখন এইটো আপোনাৰ 19ৰ গাড়ী, 2019ৰ। 2019। ইঞ্জিনটো কিবা প্ৰব্লেম নাই? চিল ইঞ্জিন কোনো প্ৰব্লেম নাই, একো প্ৰব্লেম হয়। চিল ইঞ্জিন এখন কোৱালিটিটো আপোনালোকে দেখা পালে মাত্ৰ 2,80,000 টকাত দি দিয়া হ'ব। ইয়াৰ লগতে টেংকিটো ফুল কৰি দিব। যদি ভিডিঅ' চাই কিনে আপোনালোক আহি লয় তেতিয়াহ'লে টেংকি ফুল কৰি দিব। আৰু স্ক্ৰীণত নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰক। আৰু কণ্ডিশ্যনটো আপোনালোক দেখিলে খুব ধুনীয়া হৈ আছে।